কৃষ্ণ 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 শংকৰ গুৰু মাধৱ 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 গুৰুজন কৃষ্ণ কৃষ্ণ শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইত পৰে দুহান নামক কীৰ্তন কৰিয়া কীৰ্ত ৰাম কীৰ্ত কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ ত্ৰেতা যুগত যি ৰাম লক্ষ্মণেই অৱতাৰ লৈ ভগৱানৰ সৃষ্টি যি এই পৃথিৱীত যি লীলা কৰিছিল আৰু সেই ৰাম লক্ষ্মণৰ নৰদেহা সামৰণি মৰাৰ পিছত দ্বাপৰ যুগ আহে আৰু সেই দ্বাপৰ যুগত ৰাম লক্ষ্মণেই আহি কৃষ্ণ বলভদ্ৰ ৰূপে অৱতাৰ হৈ দ্বাপৰ যুগটো যি লীলা কৰিছিল আৰু সেই কৃষ্ণ বলভদ্ৰই আহি কলি যুগত শংকৰ মাধৱ ৰূপে অৱতাৰ হৈ এই পৃথিৱীত নৰমনুষ্য তৰিবৰ কাৰণে যি এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল আৰু সেই শংকৰ মাধৱৰ মনুষ্য শৰীৰ থকাৰ অৱস্থাত যি ৪০ জন ভকতক লৈ এই ধৰ্মৰ পথ আগুৱাই নি জগতত বিয়পাই থৈ গৈছিল। সেই ৪০ জন ভকতৰ নাম বৰ্ণনা কৰা আছে। সেয়েহে সেই শংকৰ মাধৱ গুৰুজনাৰ লগত যি ৪০ জন ভকত ভকতি কৰি আমালৈ ভকতিৰ পথটো মুকলি কৰি থৈ দেখুৱাই গৈছে, সেয়েহে ভকতসকলৰ নাম যি শাস্ত্ৰত উল্লেখ আছে, সেয়েহে ভকতসকলৰ নাম প্ৰকাশ কৰিবলৈ আগবঢ়া হৈছে। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 ৰাম
হে ৰাম 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 সৰ্বজয় হৰি দামোদৰ ৰামদাস নাৰায়ণ প্ৰিয় শংকৰ উদাৰ গোবিন্দ কণ্ঠভূষণ আতৰি বলো ৰাম বনমালী কুহুলাবা হৈ ৰাম শ্ৰী ৰাম গোবিন্দ হৰি বিষ্ণু জনাৰ্দন বলো ভদ্ৰ হৰি হৰ ৰামে যে চৰণ কেশৱ মথুৰা দাস হৰি যদুমণি গোপাল অচ্যুত আৰু ভক্তৰ মাজে গণি বৈকুণ্ঠ দেউৰী কৃষ্ণ আৰু জয়ানন্দ নাৰায়ণ নিৰঞ্জন পৰমাজে নন্দ মুকুন্দ মুৰাৰী আতা পদ্মলক্ষীকান্ত মহাপুৰুষৰ এন্তে ভকত একান্ত হে ৰাম নৰ হৰি শ্ৰী হৰি আৰু জয়ানন্দ গাৰুৰ গোবিন্দ শুক জনসদানন্দ ভকত চৰণ ভকত ধূলি সৰু ভকত দাস মহাপুৰুষ এন্তে নচাৰন্ত পাশ ৰাম কৃষ্ণ বাসুদেৱ আৰু মধুৰাম ৰাম গতি হৰি গতি বনমালী ৰাম পূৰ্ণানন্দ জীৱন পৰমানন্দ সাৰ মহাপুৰুষক সেৱা কৰে বাৰম্বাৰ ৰাম ৰাম কৃষ্ণ নাৰায়ণ কৃষ্ণ ৰাম হৰি ভকত চৰণ ভকত দাস নিৰঞ্জন হৰি
পৰীক্ষিত হৰি হৰ ভক্ত নিৰঞ্জন গোবিন্দ পৰশুৰাম আৰু কৃষ্ণ ৰাম জগন্নাথ নাৰায়ণ অতি অনুপম ৰাম সনাতন কানু ৰাম আৰু নিৰাময় দয়াময় হৰি জয় ভক্ত মহাশয় ভাস্কৰ যে গুৰু হৰি আৰু গোলোক চান্দ ৰাম ৰায় ভীম ৰায় ভকত একান্ত বুঢ়া দৈবজ্ঞ শিমলু আৰু শ্ৰীৰাম ৰতিকান্ত হৰি দাস বনিয়াজাৰ নাম কৃষ্ণ যিনেকেই সত্য ত্ৰেতা দ্বাপৰ এই তিনি যুগত ভগৱন্তৰ লীলাৰ লগত যিসকল ভক্তই এই তিনি যুগত ঈশ্বৰৰ লগত মিলি ঈশ্বৰৰ লীলাক সম্পূৰ্ণ কৰাত যি সহায় কৰিছিল আৰু সেই তিনি যুগৰ ঈশ্বৰৰ সহায়কাৰী ঈশ্বৰৰ ভক্তসকল আহি এই কলিযুগত সেই একেজনেই ভগৱন্ত শংকৰ ৰূপে যেতিয়া অৱতাৰ লৈছিলেহি আৰু সেই শংকৰ মাধৱৰ লগতেই সেই তিনি যুগৰ যিসকল ভকত কৃষ্ণ ৰাম পৰশুৰামকে আদি কৰি এই অৱতাৰবিলাকত যিসকল ভক্তই অংশগ্ৰহণ কৰি আহিছিল আৰু সেইসকলে আহি এই শংকৰ মাধৱৰ লগত চকুৰি ছজন ভকত একত্ৰিত হৈ চতু জাতিৰ গাৰো গোবিন্দ খাচীয়া মিয়া অসমীয়া কোনো ভেদ নকৰাকৈ সকলো ভক্তক চকুৰিজনক একত্ৰিত কৰি যি একশৰণ নাম ধৰ্ম প্ৰকাশ কৰি আমালৈ থৈ গ'ল আমি সেই ধৰ্মক কোনো জাতি বিভাজন নকৰি সকলোৱেই ঈশ্বৰৰ নিৰ্মিত যি একশৰণ নাম ধৰ্ম অৰ্থাৎ এজনেই ঈশ্বৰ এখনেই পৃথিৱী এখনেই আকাশ আৰু এজনেই পিতৃ সেয়েহে আমি শংকৰ গুৰুজনাই যেনেকৈ চতু জাতিক এক কৰি একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰি আমালৈ থৈ গৈছে মহাভাগৱত ধৰ্ম সেই ধৰ্মত আমি সকলো একত্ৰিত হৈ গুৰুজনাৰ ধৰ্ম পালন কৰিবলৈ আমাক যি চকুৰিজন ভকতক লৈ গুৰুজনাই অৰ্থাৎ ঈশ্বৰে যি আমাক আদৰ্শ দি থৈ গৈছে সেয়েহে ভকতসকলৰ নাম ইয়াতেই প্ৰকাশ কৰি গৈছে হে ৰাম ৰাতি ৰাম কাতি ৰাম বুঢ়ী ৰূপু পৰমানন্দ শংকৰ গুৰুক ভজে আতি
কৰিয়া আনন্দ সৰ্পে দংসা গোবিন্দ কাণ খুচৰা গোবিন্দ ঘূৰিয়া গোবিন্দ নাও ভঙা গোবিন্দ চক্ৰপাণি লক্ষণা নতুৱা শুদ্ধ মতি নৰসিংহ পেটু আই কৰন্ত ভকতি হে ৰাম বন গয়াগিৰি আৰু হেঙুলীয়াগিৰি আৰাসবে থাকে নিতে গুৰু সেৱা কৰি ধৰ্জা বন বৰাই পালি থাকে আস উবনা বকৰা চাৰি গুৰুজনাৰ দাস মাধৈ মালতী থাকে চৰণ উপাসী গুটি মালি চান্দৰি চাৰি গুৰুজনাৰ দাসী হে ৰাম ইষব প্ৰমুখ্যে ভকত আছে যত যত শিৰে ধৰি প্ৰণাম কৰো সবাৰো চৰণত ৰাম ছয় কুৰি ছয় ভক্ত আছে যত যত একেবাৰে প্ৰণাম কৰো সবাৰো চৰণত পৰম সম্পদ পাই আকৌ যিটো জনে ভকতৰ সংগে পায় ভকতিৰ গুণে মাধৱৰ চৰণত কৰিয়া প্ৰণতি কহয় পুৰুষোত্তম দীনহীন মতি হে ৰাম কহয় পুৰুষোত্তম দীনহীন মতি কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন আপোনাৰ লগত যি চকুৰি ছয়জন ভকতে আপুনি এই পৃথিৱীত এক শৰণ এজন ঈশ্বৰক ভকতি কৰাৰ যি ধৰ্ম সৃষ্টি কৰি থৈ গৈছিল সেই আপোনাৰ এই ভকতসকলৰ নামাৱলী যি আপোনাৰ এই মানৱ শৰীৰৰ বংশৰ পুৰুষোত্তম আটায়ে যিসকল ভকতৰ নাম শাস্ত্ৰত প্ৰকাশ কৰি গৈছিল আৰু সেই ভকতসকলৰ নামকেই অকণমান পাঠ কৰি বৰ্ণনা কৰা হ'ল। ইয়াতেই
অনেক অপৰাধ হ'ব পাৰে, শব্দ, উচ্চাৰণ, আসন বচন। সেয়েহে সকলো অপৰাধ মৰিখন কৰি গুৰু দেও নাম ভকত চাৰিও প্ৰসন্ন হৈ আপোনাৰ ভকতসকলৰ আপোনাৰ শ্ৰীচৰণ চিন্তা কৰিবলৈ, সেৱা কৰিবলৈ সকলো ভাগৱতী ধৰ্মৰ ভকত আই মাতৃ, তৰুণ তৰুণী, কিশোৰ কিশোৰীক আপোনাৰ অভয় চৰণৰ কৃপা দান কৰি সেৱাৰ পাত্ৰ কৰে যেন। কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ। নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, মোৰ গতি সাদিবে উচিত, ৰাম মোৰ গতি সাদিবে উচিত। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ।